আজি আমাৰ টিকুজনীৰ বাৰ্থডে তো পুৱা সোনকালে উঠিলোঁ উঠি কেনে দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ তাৰপিছত মুখ হাত ধুই মই গৰম পানী খাব লৈছোঁ গৰম পানীৰ লগত মই মৌ মিক্স কৰি খাওঁ দেই আপোনালোকে খায় নে নাখায় ক'বচোন মৌ খালে হেনো বোলে ফেটছ কমে তো অলপমান পেটুলা হৈছোঁ বাৰু এইটো বেলেগ কথা তাৰপিছত চাহ খালোঁ মানে চাহ হ'বলৈ দিছোঁ চাহ হোৱাৰ আগতে মই গৰম পানীখিনি খাই ল'লোঁ চাহ পানী খালোঁ খাই কেনে আমাৰ লগত অলপ লেকচাৰ মাৰিলোঁ আৰু দেখিছেনে আমাৰ ঘৰৰ সন্মুখতে চেনিকল লাগিছে তো চেনিকলখিনিও আপোনালোকক দেখুৱাই দিলোঁ বিছনা পাতি পাৰি এতিয়া অলপমান কিবা লিখিব আছিল সেইখিনিও লিখি ল'লোঁ আৰু কেকখন যিহেতু মোৰ তাতে অৰ্ডাৰ দিছিল মই বঢ়িয়াকৈ ফিট ফাট কৰি তেওঁলোকৰ ঘৰত লৈ গ'লোঁ আহি কেনে কামত একদম লাগি গ'লোঁ পুৰি বনোৱাত বাৰ্থডে গাৰ্ল আৰু এতিয়া কেক কাটা পৰ্ব সমাপ্ত কৰি মই আৰু কেইজনমানিয়ে লগ লাগি আমি চাহ পানীখিনি দিলোঁ যিমানখিনি মানুহ আহিছিল তাৰপিছত দেখিছেনে সেইখিনি টাইমতে পূৰা উৰি পকাৰ দল আহিছিল একদম দেখাত ধুনীয়া লাগিছিল তাৰ কাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ বাৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব ভাল পালে যদি লাইক কৰি দিব দেই বাই।